আমি এতিয়া কিছুমান অংক শিকিবলৈ যিবিলাক অংক সাধাৰণতে যিকোনো ধৰণৰ অবজেক্টিভ এক্সামত আহি থাকে তেনেধৰণে আমি এতিয়া কিছুমান অংক শিকিবলৈ লৈছোঁ 0.1111 প্লাছ 0.1111 প্লাছ 0.1111 plus 0.11 plus 0.1 equal to আমি কিমান পাম চাবলৈ গ'লে ইয়াত 5টা আছে আৰু ইয়াত আছে 4টা ইয়াত আছে 3টা ইয়াত আছে 2টা ইয়াত আছে 1টা গতিকে আমি ইয়াত 1 থ'লে পইণ্টৰ পাছত থকাৰ কাৰণে আমি পইণ্ট দি ল'ম 5 4 আৰু 3 থকাৰ কাৰণে 3 2 1 এইটো হৈছে আমাৰ আনচাৰ উত্তৰটো আমাৰ এইটো আমি ঠিক তেনেকৈ যদি বেলেগ এটা কৰি চাবলৈ চাওঁ বা কৰি দেখাওঁ 0.4444 প্লাছ 0.444 প্লাছ 0.44 প্লাছ 0.4 ইকুৱেল টু কিমান হ'ব আমি ঠিক এইটো আগৰ ধৰণে কৰিলে নহ'ব এইটো অলপ বেলেগ হ'ব গতিকে আমি ইয়াত 4 ইয়াত আছে কিমানটা আছে আমি হিচাপ কৰিব লাগিব ইয়াত আছে 4টা আছে 4 3টা আছে 4 2টা আছে 4 এটা আছে আমি ইয়াৰ পৰা 4 হোৱাৰ কাৰণে আমি 4 এটা কমন লৈ ল'ব লাগিব 4 ইনটু হ'ল 0.4321 মাল্টিপ্লাই কৰিলে আমি কিমান পাম মাল্টিপ্লাই কৰি লাগিব আমি মাল্টিপ্লাই কৰিলে কিমানটো পাম আমি ঠিক তেনেকৈ অন্য এটা কৰি চাওঁচোন উত্তৰটো পাছত দি আছোঁ মই 0.5 plus 0.555 plus 0.55 plus 0.5 কৰিলে আমি কিমান পাম 4টা আছে 3টা আছে 2টা আছে আৰু 1টা আছে গতিকে আমি ইয়াত 5টো কমন লৈ ল'ম ঠিক আগতে আমি 4 কৰাৰ দৰে দি ল'ব লাগিব 0.4321 মাল্টিপ্লাই কৰিলে কিমান পাম চাব লাগিব আগৰটো আমি 4 ইনটু মাল্টিপ্লাই কৰি আমি উত্তৰটো পাইছিলোঁ এইটো 1.7284 যিটো হৈছে আমাৰ উত্তৰটো আৰু আমি 5ৰটো ধৰণে পাম 2.1605 এইটো হৈছে ইয়াৰ আনচাৰ গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগে